আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ সোৱাদ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আসসালামু আলাইকুম। আজি আপোনালোকৰ মাজলৈ নাৰিকলৰ বৰফি ৰেচিপি এটা লৈ আহিলোঁ। মই কেনেদৰে বনালোঁ আহকচোন চাওঁ। এয়া নাৰিকলখিনি মই ফুড কালাৰ দিছোঁ অকণমান। ফুড কালাৰ দি ৰিফাইন কম পৰিমাণে দি এইখিনি মই ভাজি লৈছোঁ আৰু চেনি দিছোঁ নাৰিকলৰ জোখমতে। আপোনালোকৰ মিঠা নাৰিকলটো বেছি মিঠা থাকিলে কমকৈ চেনি দিলেও হ'ব। সেইখিনি মই ভাজি থকাত ঘি দিছোঁ এচামুচ, কাৰণ ৰিফাইন কমকৈ দিছিলোঁ বাবে। আৰু এই বাতিটোত মই ঘি সানি লৈ এই নাৰিকলখিনি এনেদৰে ভাজিব লাগে যাতে ধুনীয়াকৈ হাতত ল'লে সামল বান্ধি যায় আৰু ধুনীয়াকৈ সিজি যাব লাগে। আৰু আধা চামুচ মই কৰ্ণফ্ল'ৰ দিছোঁ ভাজি থাকোঁতে। চেনি কৰ্ণফ্ল'ৰ সেইখিনি দিলেই হ'ব। এনেদৰে ভাজি মই এনেদৰে বাতিত থৈ আৰু কৰ্ণফ্ল'ৰ দিলে খাবলৈ বহুত বেছি সোৱাদ লগা হয়। ফ্ৰিজত থ'লে সোনকালে হৈও যায়। এয়া এনেদৰে মই কাটি ল'লোঁ। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে যদি বনাই পোৱা নাই এনেদৰে নাৰিকলৰ বৰফি ঘৰতে বনাই চাব আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। আৰু নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।